মাই বেক টু ইউটিউব চেনেল মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে খুব ভাল আছে। মই একদম ফাৰ্ষ্ট ক্লাছ। তো আজি আৰু আমাৰ আছে হোলী। তো হোলীত আমি একদম পূৰা ধামাল বুজাম, মানে একে ৰং যে খেলিম ইবাৰে। তো মোৰ তৰফৰ পৰা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। তো আপোনাৰ ফালেতো পূৰা ফালি দিছে। তো আমাৰ ফালে মোৰ এতিয়া লগ বন্ধুঘৰ অহা নাই। তো এতিয়া আমি যাম ৰাস্তাৰ ফালে। তো ৰাস্তাত লগ বন্ধুঘৰ খেলি আছে বোধহয়। তো ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰোঁ কাৰণে ভিডিঅ'টো চাই থাকক। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক তো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ইয়া আমাৰ মামী পূজা দি আছে তেনে আৰু এইয়া লগ বন্ধুঘৰ দেখা পাইছা নাই এয়া। তো এতিয়া আমি ৰাস্তাত ওলালোঁ ফাইনেলি। তো ইয়া লগ বন্ধুঘৰ এতিয়া বহি আছে পূৰা। এইয়া চাওক পূৰা ৰংখিনি পূৰা ক'লা হৈ আছে। আমাৰ বুক চাওক না চাওক অলপমান এইপিনে আমাৰ বৌ এইয়া ক'লা হৈ আছে। হেপী হোলী বৌ, হেপী হোলী। পূৰা লগাই দিলে একদম, মানে গালটো আৰু কি ক'ম অৱস্থা নাই আৰু। আমাৰ নাৰায়ণ ফেটি ইয়াত বহি আছে। এই ৰং মেখেলা হয় ফেটি ৰং মেখেলা মোৰ। তো ইয়াৰ ভিতৰত শেষ গাইজ শেষ কৰি দিল মোক। আৰু মোৰ কাকো লগাবচোন। লগা লগা গাইজ মুখখন চাওক এবাৰ কেনেকুৱা হৈ গ'ল। আৰুতো আছে এতিয়াও, আৰু আগপিনে যাওঁ কেনেকুৱা হয় আপোনালোকক দেখাই থাকিম কেনেকুৱা হয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ভিডিঅ'টো চাই কিনে বহুতেই ভাল লাগিব। হেপী হোলী আমাৰ বৌ দিছে হেপী হোলী। আৰু বৰ মুখখন চাওক নাই এবাৰ কেনেকুৱা হৈ আছে, একদম ভূতৰ দৰে হৈ আছে। একদম মেকআপ কৰিব নলগা আৰু আমাৰ বৌ। তো গাইজ চাওক এৰা ইপিনে আৰু আছে মোৰ ভণ্টিসকলে চাওক মোৰ ৰংটো মোক হোৱাই নাই এতিয়া। আৰে লাগাই নাই চকুন এলা মোৰ মুখত। লাগাই নাই চোন। লগা দে আৰু আছে এজন গাই দিব লগা যায়। আমাৰ নাই, আমাৰ লিখি আছে যোনে মোবাইলত আছে ক'ত গলি বাবু ভালকে লগাও। এই আলোক বাইটি একদম আমাৰ হেপী হোলী গাইস। দুই লিখি লগাই না পুরা একদম মাথা রং লাগে বরবাদ করে দিল মোক। কুকুর ছুমে গেছে রং কিবা লাগাই গেল না হল দিবি না রে কোনটি হতে এ আমার ইউটিউবার লাগাই দি অলমান লাগাও মুখে লাগাও সবাই। আরে বাবু গদল বাবু গদল এ রং দে আও ধরন ঘুমিবি বানা এ র কত গিলি আও বানাও জালা ইয়োরে বাবু ইফালে চা বাবু ইফালে চা ইফালে আমাৰ ৰং লগাব আছে। এই এখন আছে ইকো বনাই দে ইয়াৰ লগাই নাই মনে মনে আহি যাওক। পোলো মাছিল কানে টিপাই না খাই ভাল সুইস্টা বানার শিখছে। হ্যাপি ডার্লিং মাথা কাটিছে ছিড়ো। আৰু ইয়া চাপ আমাৰ যোগ্য হয়তো মুখখন কেনেকুৱা হৈ আছে। পুরো মুখখন চাই লওক না এবাৰ কেনেকুৱা হৈ আছে। একবারে
তো ইয়াৰ নিচিনা আমি খুৰুজিৰ মোৰ ফ্ৰেণ্ডত লগ পাই গ'লো আৰু ইয়াৰো মানে এটা ইউটিউব চেনেল আছে তো আপোনালোকে ইউটিউবত যাই কিনে ইয়াক সাপোর্ট কৰিব A2Z ট্ৰেভেল ব্লগ বুলি মাৰি চাব তাতে আপুনি ইউটিউবত পাই যাব মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আৰু আপোনালোকে যাই কিনে সাবস্ক্ৰাইব চেনেলটো আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু হলিৰ শুভেচ্ছা থাকিলে আপোনালোকে যাতে ৰং মনে যাতে আপোনালোকে আনন্দ কৰে মানে হলি বুলি ক'লে মানে ৰং এটা মানে খেল ধেমালি বুলি ক'ব পাৰি তো আপোনালোকে এনজয় কৰক হেপী হলি হেপী হলি আজি ভিডিঅ'টো এইখিনিয়ে হ'ব আৰু বৰ ভাগৰ লাগি গ'ল মানে কিমান ফিল্ম আৰু তো ভিডিঅ'টো আৰু কাইলৈ হ'ব নেক্সট ডে তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ কাইলৈ হ'ব আৰু নেক্সট ডে रबो गाइस अभी तो मैंने स्टार्ट किया अभी तो होली और बाकी है तो इतना मैं जाए रास्ता पिने और रास्ता पिने जाए रंग खेलाम और या रंग दुर्गातिर हाथ আছে 20 मिनिट चली गई आई আছে সেইকাৰণে ভয় খাইছে অলপমান ৰংটো লাগিব অলপমান ভয়ো লাগে দিবিচোন ৰংটো লাগিবলৈ নহয় তাই তো তথাপিও আপোনালোকক ভিডিঅ'টো দেখাইছোঁ আৰু আমি এতিয়া ৰং খেলিব যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে এয়া আমি যোগ্য ভাইটি একেলগতে আছোঁ এতিয়া আমি খেলিবলৈ যাম নমস্কাৰ কাইলৈ ৰংটো অলপমান আবিৰ আছিল তো সেইকাৰণে পলোৱা নাই না আজি নপলাব ন আজি যাই আছো আজি মই পুৰা তেল চেল মাখি কেনে লৈছো একদম ভিডিঅ'টো ধৈৰ্য ভাইটি চাওঁ তাৰ তো চলাব অৱস্থাই নাই ই লগাব লাগিব আৰু অলপমান পিছত এইটো আপোনাক দেখা মেলে অলপমান পিছত লগা আৰু এইপিনে আমি এতিয়া ওলালোঁ ৰাস্তা পিনে এইপিনে আমাৰ ৰাস্তা ইয়া আমাৰ গাঁওখন সৰু হৈ আছে আৰু ইয়াৰ যোগ্য ভাইটি এইগিলা আমি চবেই একেলগতে যাই আছোঁ এইটো মানে 1 2 3 4 5জন আমি মানে 5জন আমি মিলি কেনে যাই আছোঁ তো আপোনালোকে চাই থাকক ন লগাই দে কিন্তু আমরা না কাম বাজাই দিয়ে দে কি রং আনা হে এটা বেশি লাল নাকি কালা রং লাগা নাকি লাল রং দিয়া নাই কালা রং দিয়া নাই আমরা তো গাইস এই আমি রিংকুটা বনাই আছো এতিয়া এরা মুখন পুরা সাফি চিটা হইছে ওতে মজা কে লাগাই দে গাইস এই রংটো কি ভাল নহয় হ্যাঁ এটা ভাল না গাইস আচ্ছা মাথা রং কি মজা করলি আমরা পাতলা রংটা ভালো হয় কেন কইছি ভাল নাই হয় দেখুন লাবে লাগাই নাইছো আৰু লুপ দে হে ওই নাই লাগে রে গুড়া র বা ফোন জানা নাই লাগে র ইয়ার ভিতর থা রংগুলা দিয়া তোরা আমরা শেষ করবি নাকি ওই যে মুখের মার তো সুরজ মুখের মার এগুলা মানছে ও ইউটিউবটা কালকে বলে কি করব তো কার আমি কালকে দেখাছি না হ্যাঁ মজা হইছে না ইয়া নিকুদারো নাকটা এত সুন্দর করা রং দিলে দাড়িগুলা রাঙা মুখ চাপা কথা কইছ না কথা বলে দিগদার হবে মুখে মোটা রং ও খালি দে রে কোন বিড়ি খাই দে দেখ দে রং লাগাবে সোলা নাই লাগে দেখুন সোলা লাগে টুলত আছে সুরালি তো তাতে আমি যাই আছো একলগতে যাম না সবে একলগতে যাম না গাইস এনেকে যাম নেকি ভাবি আছো এনেকে নাযাওঁ না অলপমান বেয়া লাগিব নহয় দে গাইস তো গাঁও পা ধুই কিনে আমি যাই আছো সুরালি চাবলৈ তো আপোনালোকে যদি কোনোবাই বিকিবৰ ওচৰত আছে তেনেহ'লে আহি যাবা বক্সত পাম তাতে তো ভিডিঅ'টো ভাল লাগিছে বুকি থাকিব তো আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তো এতিয়া তো আমি এতিয়া যাই আছো গাঁও পা ধুই কিনে সুৰালি চাবলৈ আৰু ইয়াৰ ফেৰৰ মতে গাঁও পা ধুইছে পুৰা ৰং চং এতিয়া ভালকৈ পলোৱাই নাই ইমান ঘঁহিলেও তথাপিও পলোৱাই নাই এনেকুৱাই হৈ আছে আৰু হাতখন ৰঙা হৈ আছে ইয়াৰ হাতখন ৰঙা হৈ আছে তো যাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক সুৰালিটো চাই কিনে বহুতে ভাল লাগিব মানে ইয়াত তাতে মানে মানুহ বহুত হ'ব তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনালি দোস্ত আমি আহি পালোঁ আৰু হোলী মেলাৰ চোৰালি সেইপিনে আছে আগত আপোনাক দেখাই আছোঁ এই অলপমান জুম কৰি আছোঁ চিনি পোৱা নাজানে অলপমান সেইকাৰণে এইপিনে আছে মানুহ চাওক নাই বাৰু ইয়াৰ পৰা মানুহ দেখা পাই কিমানৰ পৰা উঠি আছে নাই নাজানো তো আমি ওচৰলৈ যাই আছোঁ এতিয়া এয়া ফেৰানোটা আহি আছে এয়া মোৰ ফেৰানত বেছি দূৰ নাই আমি একদম পথাৰে শ্বৰ্টকাট মাৰিছোঁ এইপিনে ঘূৰি নাহিলোঁ আৰু মেইন ৰোড দিয়ে আৰু আমি এতিয়া
পথাৰে দি যাই আছোঁ পথাৰত আহোঁতে মানে হাতীৰ গাত দেখা পালোঁ কেতিয়াও ইয়াৰ পথাৰখন কিমান ডাঙৰ চাওক আপোনালোকক দেখাবৰ বাবে ইমান কষ্ট কৰি আহি আছোঁ পথাৰে আৰু মেইন ৰোডখন জাম হৈ থাকিব আৰু দোস্ত ইয়াত দেখোন পানী আছে পানীটো মানে পাৰ হ'ব লাগিব আমি আহি পালোঁ এয়া মোৰ পিছফালে চাওক আমি আহি পালোঁ ইয়াতে আহি বহি আছোঁ মই চাওক এতিয়া আৰু ইয়া পিনে চাওক এইফালে দোকান এইফালে মানুহ পাপ্পা কি পাৰি যা ৰা ভাই পাপ্পা কি পাৰি আরেকবার মেলা মানুহে ধুমশট এতিয়া মানুহ মানে বহুত হৈ আছে মানে আৰু আহি আছে না দোস্ত ইয়ে হ'ল মন্দিৰখন তো গাইছ আপোনালোকক ৰাস্তাৰ ওপৰত উঠি কিনে ভিউ দেখাইছোঁ তো দোস্ত বলক অলপমান ওচৰত যাই কিনে মন্দিৰটো দেখাই দিব তো দোস্ত এতিয়া আমাৰ পূজা শেষ হৈ গ'ল আৰু এতিয়া মন্দিৰটো লৈ যাই আছে আৰু গাইছ চাওক না এবাৰ পূজা শেষ হোৱাৰ পিছত মানুহ কেনেকুৱা হৈছে এতিয়া আমি ঘৰলৈ যাম আমি ঘৰলৈ যাই আছোঁ আমাৰ মেলা চেলা চোৱা হৈ গ'ল আৰু এতিয়া আমি চবে ঘৰলৈ যাই আছোঁ বস্তু গোটাই লৈ কোনা হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তো আজিৰ কাৰণে ইমানেই বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম